Hi guys, hope you are all have fine. আৰু আপুনি যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই, সাবস্ক্ৰাইব দা পাৰ্থ। ভিডিঅ'ৰ বিষয়লৈ আগবঢ়াৰ আগতে আপোনাৰ আগত এটা কোৱেশ্চন ৰাখিম। কোৱেশ্চনটো হ'ল ফিফা ৰেংকিংৰ অনুযায়ী প্ৰেজেন্ট টাইম আমাৰ ভাৰতীয় ফুটবল টিমৰ ৰেংক কিমান? আপোনাৰ অপচন হ'ল 98, 103, 106 ইয়া 100। আপুনি এনসাৰটো কমেন্টত নিশ্চয় জনাব, ৰাইট? আমাৰ অসমৰ পুলিচ বিভাগ ক্ষেত্ৰত বহুতো ডেভেলপিং হৈ আহি আছে, আনকি বহু ডেভেলপ ঘটিবলৈ যাই আছে। অসমৰ প্ৰশাসন পুলিচ বিভাগৰ ভিতৰত যিবোৰ পদক্ষেপ লৈ আহি আছে, মই প্ৰত্যেক বিষয়ক লৈ এই চেনেলত ভিডিঅ' আপলোড দি আহিছোঁ। আৰু আজিৰ এটা বাতৰিত এটা ডাঙৰ ঘোষণা ৰাজ্যৰ মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মাই কৰিছে। ঘোষণাটো কেনেকুৱা তাৰ আগতে মই পুলিচ প্ৰশাসনৰ ক্ষেত্ৰত প্ৰিভিয়াছ নিউজ কিছু চমুকৈ ৰাখোঁ। অসমৰ পুলিচ বিভাগৰ শাৰীৰিকভাৱে অক্ষম বিষয়া জোৱানৰ ওপৰত কঠোৰ পদক্ষেপ লোৱাৰ ঘোষণা কৰিছিল। আৰু দুদিন আগত ৰাজ্যৰ মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছিল যে 2026 ভিতৰত অসম আৰক্ষীক উৎকৃষ্ট বাহিনী হিচাপে তৈয়াৰ কৰাব, যেনে চাইবাৰ অপৰাধ, ডিজিটেল অপৰাধ, পৰ্নোগ্ৰাফী, ভিডিঅ' সম্পৰ্কীয় অপৰাধ, ঠগবাজি আদিৰ দৰে নতুন নতুন অপৰাধৰ বিৰুদ্ধে যুঁজাৰ কাৰণে তৈয়াৰ কৰিব অসম পুলিচক। আৰু ইয়াৰ লগতে হেমন্ত মামাই আৰু এটা বিষয় প্লাছ কৰি দিছিল, আগন্তুক 5 বছৰৰ ভিতৰত অসম আৰক্ষীক নিকা বাহিনী হিচাপে গঢ়ি তুলিব। মানে পুলিচ বিষয়া কোনো ধৰণৰ টকা খৰচ লোৱা যিকোনো অপৰাধমূলক কামত জড়িত নাথাকিব। ওকে, চোৱা, হেমন্ত বিশ্ব শৰ্মাৰ যি দাবী 5 বছৰৰ ভিতৰত পুলিচ বিষয়াক নিকা পুলিচ বিষয়া গঢ়ি তোলাৰ, ইয়া চাবলৈ গ'লে বহুত ডাঙৰ দাবী। 5 বছৰৰ ভিতৰত ইয়া সম্ভৱ হ'ব জানো? ইম্পচিবল তো ক'ব নোৱাৰি, কিন্তু এই ইম্পচিবলক পচিবল কৰিবলৈ অসম পুলিচ বিভাগৰ ভিতৰত বহুত ডাঙৰ ডাঙৰ কঠোৰ পদক্ষেপ ল'ব লাগিব। আৰু হয়তো হেমন্ত মামাই সিয়াৰ আৰম্ভণি কৰিবলৈ যাই আছে। আজিৰ এটা বাতৰিত প্ৰকাশ পোৱা আৰ্টিকেল মতে অসম পুলিচ বিভাগৰ 10,000 দুৰ্নীতি অপৰাধৰ সৈতে জড়িত থকা পুলিচ বিষয়াৰ ওপৰত কঠোৰ পদক্ষেপ ল'ব যাই আছে। আৰু এইটো কোৱা হৈছে এনেধৰণৰ পুলিচ বিষয়া মানে দুৰ্নীতি অপৰাধৰ সৈতে জড়িত থকা পুলিচ বিষয়াৰ 2026 লৈকে বহুতৰে চাকৰি যাব পাৰে। আৰু বৰ্তমানত 4-5 জন এনে পুলিচ বিষয়াৰ ওপৰত একশ্যন চলি আছে, অলৰাইট? ওকে, এই বিষয়ত আপডেট নিউজ আহিলে মই নিশ্চয় ভিডিঅ' আনিম। ওকে, এই ছটি ভিডিঅ'টো মই এইখিনিতে শেষ কৰিম। Thank you for watching. Have a good day.